এটা দুটা বয়সৰ আঁচ পৰিছে তোমাৰ মুখত, পিছফাললৈ বন্ধা চুলি, কাণত ওলমি থকা কাণফুলি, কপালত সৰুকৈ ফুট, তোমাক বেয়া নেদেখি ফেচবুকৰ প্ৰফাইল পেজত তোমাৰ ফটোখন বহু সময় চাই ৰ'লো। সময়ৰ আচুৰত তোমাৰ মৃদু হাঁহি মলিন হৈ যোৱা নাই, কপালৰ অস্পষ্ট ৰেখা দুডালে বহু কথা কৈ গ'ল, চকুত এতিয়াও আছে ডুব যাব পৰা গভীৰতা। কেনে আছা নুসুধো, আজিকালি সকলোৰে একেই সমীকৰণ, একেখিনি খবৰ। ব্যস্ত তুমিও ব্যস্ত ময়ো, ফোনত কথা হয় চাগে বছৰত এবাৰ বা দুবাৰ, তথাপি ফেচবুকত তোমাৰ খবৰ পাওঁ, জানো তুমিও মোৰ খবৰ ৰাখা। বহুদিন আপডেট নাথাকিলে সাময়িকভাৱে চঞ্চল হয় মন, যান্ত্ৰিক জীৱন আকৌ পাহৰি থাকোঁ, কিন্তু কিবা এটা হয় ছন্দবিহীন। আজি তোমাৰ কপালৰ ৰেখা দুডালে টানি নিলে সময়ৰ অশান্ত গলিত। কেনে আছা নুসুধো, ভালে থাকিবা।